নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত আমি লৈ আহিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ক্ষমা নুখুজিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। হাজাৰ হাজাৰ দৰ্শক ওলাই আহিছিল জুবিনৰ অনুষ্ঠান চাবলৈ। ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ লাঠি চাৰ্জ কৰিবলগীয়া হৈছিল আৰক্ষীয়ে। বঙাইগাঁৱত ক্ষমা নুখুজিলে জুবিন গাৰ্গে। নিশা বঙাইগাঁৱত গীত পৰিৱেশন কৰি ঘূৰি আহিল জুবিন গাৰ্গ। ক্ষমা খুজিব লাগিব বুলি জুবিন গাৰ্গক আহ্বান জনাইছিল আক্ৰাছুৱে। কিন্তু বঙাইগাঁৱত নিশা সুকলমে অনুষ্ঠিত হ'ল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। লগতে মই বিজনীৰ ল'ৰা বুলি মন্তব্য জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ। কিয়নো আক্ৰাছুৱে জুবিন গাৰ্গক ক্ষমা খুজিব লাগিব বুলি অনুৰোধ জনাইছিল। কিন্তু তাৰ পিছতেই নিশা বঙাইগাঁৱত গীত পৰিৱেশন কৰি ঘূৰি আহিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। কিন্তু ক্ষমা নুখুজিলে জুবিন গাৰ্গে। আতিক আহমেদৰ অধিবক্তাৰ ঘৰৰ সন্মুখত বোমা বিস্ফোৰণ। হস্তনিৰ্মিত বোমা নিক্ষেপ কৰে দুৰ্বৃত্তই। মঙলবাৰে দিনৰ 2:30 বজাত সংঘটিত হৈছে এই বিস্ফোৰণৰ ঘটনা। আতিক অধিবক্তাৰ দয়াশংকৰ মিশ্ৰৰ ঘৰৰ সন্মুখত এই ভয়ংকৰ বিস্ফোৰণ। উত্তৰ প্ৰদেশত ইটোৰ পিছত সিটো ভয়ংকৰ কাণ্ড সংঘটিত হৈ আছে। আতিক আহমেদ আৰু আশ্ৰফ আহমেদক হত্যাৰ পিছতেই কালি সংঘটিত হৈছে আন এক হত্যাকাণ্ড। এগৰাকী ছাত্ৰীক দিন দুপৰতে গুলীয়াই হত্যা কৰিছে দুৰ্বৃত্তই। ৰাজ্যত এইবাৰ ভুৱা আৰক্ষীৰ বৃহৎ জাল। দাবী কৰে ধন। তাৰ পাছত 3জন যুৱকৰ বিৰুদ্ধে এজন ব্যৱসায়ীৰ অভিযোগ। ব্যৱসায়ীজনৰ মতে 3জন ব্যক্তিয়ে ব্যৱসায়ীক দাবী কৰিছে ধন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। দিল্লীত ফ্ৰী বিজুলী দিয়া বুলি গোটেই দেশত কৈ ফুৰিছে অৰবিন্দ কেজৰিৱালে। যদি ফ্ৰী দিছে তেন্তে মনে মনে থাকিব লাগে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কৈছে যে মই অৰুণোদয় আঁচনিক লৈ এডভাৰটাইজ কৰি নুফুৰোঁ। কেজৰিৱালে বিজুলী বিনামূলীয়াকৈ দিছে, ময়ো দিব পাৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত বিজুলী ফ্ৰী দিবলৈ মাত্ৰ 700 কোটি টকাৰহে প্ৰয়োজন। তেওঁ 200 ইউনিট বিজুলী দিছে, মই তাতকৈ বেছি কাম কৰিছোঁ বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খবৰ। অখিল গগৈয়ে জামিন পালে। চৰকাৰে ষড়যন্ত্ৰ কৰাৰ অভিযোগ অখিল গগৈৰ। মোক বন্দী কৰিবলৈ চৰকাৰে ষড়যন্ত্ৰ কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে জামিন পোৱাৰ পাছতেই মন্তব্য এই অখিল গগৈৰ। কা আন্দোলনৰ এটা গোচৰক লৈ সৰ্বোচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিলে অখিল গগৈক। উচ্চতম ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছে এতিয়া অখিল গগৈয়ে। এতিয়াৰ পৰা বিৰোধী হিচাপে অধিক শক্তিশালী হৈ আগবাঢ়িম বুলি মন্তব্য অখিল গগৈ। লগতে তেওঁ কয় যে 2024 লোকসভাৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব লাগিব, নহ'লে আমি মানুহ হিচাপে জীয়াই থাকিব নোৱাৰিম। মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সমগ্ৰ অসমক। এই চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে। বস্তুৰ দাম বঢ়াই মানুহক ধ্বংস কৰিবলৈ খুজিছে এইখন চৰকাৰে। অসমত যিমান বিৰোধী দল আছে সকলোক একগোট কৰিবলৈ লাগি আছোঁ বুলি মন্তব্য অখিল গগৈৰ। চেয়াৰমান আলীৰ এক ডাঙৰ মন্তব্য। মই কংগ্ৰেছক নাঙঠ কৰিম বুলি কৈছে চেয়াৰমান আলীয়ে। কংগ্ৰেছে স্থিতি স্পষ্ট কৰক, নহ'লে মই নাঙঠ কৰিম কংগ্ৰেছক। 1 কোটি মিয়া মুছলমানক কংগ্ৰেছে অসমীয়া বুলি ভাবেনে বুলি প্ৰশ্ন এতিয়া চেয়াৰমান আলীৰ। কংগ্ৰেছক হুংকাৰ দিছে এতিয়া বিধায়ক চেয়াৰমান আলীয়ে। নেলীৰ অত্যাচাৰৰ বলি হোৱা লোকক ন্যায় দিব পাৰেনে কংগ্ৰেছে? আৰু কিছুদিনৰ পিছত কংগ্ৰেছৰ চৰিত্ৰ ৰাইজে জানিব বুলি মন্তব্য চেয়াৰমান আলীৰ।
আৰু আহিবলগীয়া সময়ত আমি কংগ্ৰেছৰ পৰা কি আশা কৰিম? 1.5 কোটি মিয়া মুছলমানে অসমীয়া ভাষা নিজৰ ভাষা বুলি গ্ৰহণ কৰিছে। কংগ্ৰেছক মোৰ ফালৰ পৰা প্ৰশ্ন যে 1.5 কোটি মিয়া মুছলমান অসমীয়া হয় নে নহয়? কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক বিধায়ক চেয়াৰমান আলী। অসমৰ প্ৰতিজন লোকে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা। বিনামূলীয়া চিকিৎসা সেৱা লাভৰ বাবে আয়ুষ্মান কাৰ্ড বনাবলৈ আহ্বান প্ৰশাসনৰ। যিসকল লোকে এতিয়ালৈকে আয়ুষ্মান কাৰ্ড বনোৱা নাই তেওঁলোকক শীঘ্ৰে আয়ুষ্মান কাৰ্ড বনাবলৈ আহ্বান প্ৰশাসনৰ ফালৰ পৰা। অৰ্থাৎ যোৱাকালিৰ পৰা কামৰূপ মহানগৰ জিলাত মেগা EKYC মেলাৰ আয়োজন। EKYCৰ বৈধতা নিৰূপণৰ জৰিয়তে লাভ কৰিব আয়ুষ্মান ভাৰত কাৰ্ড। এতিয়া কামৰূপ মেট্ৰত 50টা চৰকাৰী স্বাস্থ্য কেন্দ্ৰত 7 এপ্ৰিললৈ চলিব মেগা EKYCৰ মেলা। ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত থকা সকলো পৰিয়ালৰ প্ৰতিজন সদস্যই বনাব পাৰিব আয়ুষ্মান কাৰ্ড। ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লৈ নিকটৱৰ্তী চৰকাৰী স্বাস্থ্য কেন্দ্ৰলৈ যাবলৈ লাগিব আপোনালোক। ইয়াৰ পাছতে EKYCৰ বৈধতা নিৰূপণৰ জৰিয়তে লাভ কৰিব আয়ুষ্মান কাৰ্ড। অধিক তথ্যৰ বাবে ওচৰৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ বা আশা কৰ্মীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান প্ৰশাসনৰ।